ওটা জিরো প্রমোদ বড় জিরো আমি দরং ওদালগুড়িতে বিজেপি কংগ্রেসকে হারি ফেলাই আইছে আর ওই কোকরাঝাৰত এই ইউপিপিএলে আমাক কি কৰিব তাৰমানে বিজেপিক ভোট দিয়া নাই ইউপিপিএলৰ মানুহবিলাক এই দৰং ওদালগুৰিত ইয়াতেও কি কৰিব এই বিজেপিয়ে ইউপিপিএলক ভোট নিদিব চাই থাকিব যিসকল বিজেপি ভিতৰে বিজেপি আছে এই কোকৰাঝাৰ লোকসভাতো বিজেপি ভোটাৰবিলাক ইউপিপিএলক ভোট নিদিয়ে চাই থাকিব এইটো এইফালে হৈ আছে আপোনালোকে এনেকুৱাটো আমিও ইফালে এনেকুৱা কৰিম বিজেপিও ইফালে আমাৰ নাগৰিকতে টানি দিব ভিতৰে ইউপিপিএলে ইফালে ভিতৰে নাংগলত দিছে না বিজেপিক দিব লাগিছিল ইউপিপিএলে কিন্তু বিজেপিক নিদি পেলাই নাংগলত ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া বিজেপিও দে হ'ব আমাক শিকাইছেতো আমিও নাংগলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা বিটিচিৰ ভিতৰতো আমি 5 লাখ এনে জিকি আছে তাৰমানে ইউপিপিএলৰ মানুহবিলাক বিজেপিক ভোট দিয়া নাই তাতে ইউপিপিএল বড়ো মানুহবিলাক ইউপিপিএল ছাপোৰ্টাৰ আছে না কিছুমান যিসকল ইউপিপিএল কৰিছিল ইউপিপিএলে বিজেপিক ভোট দিব লাগিছিল যেহেতু ইউপিপিএলৰ কেণ্ডিডেট নাই দৰং ওদালগুৰিত সব মাৰি আছে বোলে সাইলেন্ট ভোট তাৰমানে বিজেপিক ভোট দিয়া নাই ইউপিপিএলৰ মানুহবিলাক এই দৰং ওদালগুৰিত ইয়াতেও কি কৰিব এই বিজেপিয়ে ইউপিপিএলক ভোট নিদিব চাই থাকিব যিসকল বিজেপি ভিতৰে বিজেপি আছে এই কোকৰাঝাৰ লোকসভাতো বিজেপি ভোটাৰবিলাক ইউপিপিএলক ভোট নিদিয়ে চাই থাকিব এইটো এইফালে হৈ আছে আপোনালোকে এনেকুৱাটো আমিও ইফালে এনেকুৱা কৰিম বিজেপিও ইফালে আমাৰ নাগৰিকতে টানি দিব ভিতৰে ইউপিপিএলে ইফালে ভিতৰে নাংগলত দিছে না বিজেপিক দিব লাগিছিল ইউপিপিএলে কিন্তু বিজেপিক নিদি পেলাই নাংগলত ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া বিজেপিও দে হ'ব আমাক শিকাইছেতো আমিও নাংগলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা ইহঁতে ইফালে উল্টা মাৰিছে এইবাৰ বিজেপিও উল্টা মাৰিব ইয়াতে কোকৰাঝাৰ লোকসভাত বিৰাট দাৰান মুঠতে আমি লাখ ভাল আমি সেইকাৰণে কৈ আছো আমাৰ বিপেড দলে ইমানেই ভাল এই 2024 এই বছৰটো দল হিচাপে আমি ৰেকৰ্ড 2টা এমপি কৈ আছে দিল্লীত ইয়াৰ পিছত চাবি অসমৰ ৰাজনীতিটো ইয়াৰ পিছত চাবি আমি জিকি যোৱাৰ পিছত দিছপুৰৰ পলিটিক্সটো চাব আপোনালোকে কেনেকুৱা হয় মুঠতে যে হওক আমি আজি খুব ভাল লাগিছে কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে কোচ ৰাজবংশী হওক গাৰো হওক ৰাভা হওক বা মুছলিমে হওক বা বঙালীয়ে হওক বা নাথযোগী সূত্ৰধৰ বেংগলী যিমান জাতি জনগোষ্ঠী আছে সবে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে আৰু সহায় কৰিব কাৰণ সেইটোৱে আজিৰ দিনত ইউপিপিএলৰ একো কাম হোৱাটো দেখিবলৈ পোৱা নাই আমাৰ বিটিচি বাকী ৰাইজে আমাৰ ৰফিকুল ইছলাম কোৱা নিচিনা কি কাম কৰিছে সি একো কাম কৰা নাই আৰু সবে ভোট দিয়াৰ এটা মতলব থাকে ইউপিপিএলক চৰকাৰ বনাব দিছিল বহুত মুছলিম মানুহ ছাপোৰ্ট কৰিছিল বহুত গাৰো ৰাভা বহুত বড়ো বহুত ৰাজবংশীয়ে ছাপোৰ্ট কৰিছিল কিন্তু উল্টাহে হৈ গ'ল কি দিলে আজিৰ দিনত প্ৰমোদ বড়োৱে কোনো জাতিকে চিনি নাপায় মুছলিমকো চিনি নাপায় বড়োকো চিনি নাপায় কোনোবা গাৰো ৰাভা কোনোবা কোচ ৰাজবংশী বেংগলী কাকো চিনি নাপায় সি আজি নিজকেহে চিনি পায় ভোট হোৱাৰ আগত কি লেকচাৰ দিছিল সি মুছলিম সমাজৰ কাৰণে কি কাম কৰিব কোচ ৰাজবংশীৰ কাৰণে কি কৰিব এইবিলাক প্ৰতিশ্ৰুতি ক'ত গ'ল মুঠতে জিৰ' প্ৰমোদ বড়ো জিৰ' আমি দৰং ওদালগুৰিতে বিজেপি কংগ্ৰেছকো হাৰি পেলাই আহিছে আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাক কি কৰিব ইউপিপিএল কি কৰিব এইকাৰণে কৈছো মই কোকৰাঝাৰ লোকসভাত
আমাৰ বিপেক দলৰ যুঁজ দিবৰ কাৰণে কোনো প্ৰাৰ্থী ওলোৱা নাই।